কিহৰ কাৰণে কৰিছিল ন 4 লাখৰ কাৰণে কৰা নাই কিহৰ কাৰণে কৰিছিল एनडिएफबिफोरा 4 लाख रांनि थाखायसो संग्राम खालामदों बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी बिथाङा खौरांगिरिनि सोंथियाव फिननाय होयो आरोबाव गबिन्द चन्द्र बसुमतारी बिथाङा एनडिएफबिनि मावथि बिथांमोननियाव सोंथि खालामो 4 लाख रांनि थाखाय संग्राम खालामाखैब्ला मानि थाखाय खालामदों होननानै सोंथि खालामदों এটা মূল্যহীন এনডিএফবি সকলে কৈ আছে কেডাৰ সকলে আমি 4 লাখ টকাৰ কাৰণে আমি সংগ্ৰাম কৰা নাছিল বুলি কৈ আছে কি কিহৰ কাৰণে কৰিছিল 4 লাখৰ কাৰণে কৰা নাই কিহৰ কাৰণে কৰিছিল সেইটো প্ৰশ্নৰ উত্তৰ তেওঁলোকে আগত দিও স্যাৰ এনডিএফবি যি কেডাৰ সকলৰ এতিয়া লাগি ঘৰত চৌকা নজলা হৈ গৈছে কি ক'ব ঘৰত চৌকা নজলাটোতো চৰকাৰৰ দায়ী নহয় তেওঁলোকক যিখিনি ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা দিব লগা আছে দিয়া হৈছে মাত্ৰ হয়তো 100 জনমান বাকী আছে সব সংগঠন মিলাই 100 জনমান বাকী আছে বাকীখিনি সবে পাইছে এতিয়া 4 লাখ টকা পাইও যদি চৌকা জ্বলা নাই সেইটো কাৰ দায়ী কোন হয় চৰকাৰ নে তেওঁলোকে অসৎ ব্যৱহাৰ কৰিছে টকাখিনি সেইকাৰণে চৌকা জ্বলা নাই তা চৰকাৰীটো সদায় তেওঁলোকক সহায় কৰি থাকিব নোৱাৰে তেওঁলোকক দিয়া হৈছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নিজৰ জীৱিকা বনাই ল'ব লাগে ৰঞ্জন এবাৰ আইনমতে কিবা কৰিব সেইটো কোনোবাই দাবী কৰিলে কোনোবাই কিবা হাল্লা কৰিলে এইটো মুক্তি নহয় ৰঞ্জন দেৱাৰীক উলিয়াব লাগিব আইন যেহেতু আইনে তেওঁক আবদ্ধ কৰি ৰাখিছে সেইকাৰণে আইনী প্ৰক্ৰিয়াৰে তেওঁ উলিয়াবৰ কাৰণে চেষ্টা কৰিলে তাকে নকৰি যদি কোনোবাই হাংগাৰ ষ্ট্ৰাইক কৰে ধৰ্ণা কৰে প্ৰচেছন কৰে এইটো মূল্যহীন এনডিএফবি স্যাৰ যেহেতু বিটিআৰত যেহেতু এছামিছ লেংগুৱেজে ফাৰ্ষ্ট লেংগুৱেজ হ'ব গৈ আছে কি ক'ব বড়ো লেংগুৱেজ ছেকেণ্ড লেংগুৱেজ বুলি কৈ আছে সেইটো আমাৰ কি কয় এইটো অপৰাধ সুৰক্ষা পৰিষদ দাবীহে কৰিছে আমি এতিয়ালৈকে মানা নাই আমি এতিয়ালৈকে মানি লোৱা নাই সেইটো তেওঁলোকে দাবী কৰিছে দাবী কৰাটো চবৰে অধিকাৰ আছে আমিও কিবা এটা দাবী কৰিব পাৰোঁ আমিও কৰিব পাৰোঁ বড়োসকলে বা আমাৰ গোৰ্খাসকলে কিবা দাবী কৰিব পাৰে দাবী কৰাৰ কাৰো হকা বাধা নাই সকলোৰে দাবী কৰাৰ অধিকাৰ তেওঁলোকে দাবী কৰাৰ অধিকাৰ আছে দাবী কৰিছে কিন্তু তেওঁলোকৰ দাবীটো এতিয়ালৈকে মানি লোৱা হোৱা নাই এইটো হ'ব নেকি পিছত দিনো হ'ব নেকি আইনত কি আছে আইনমতেহে হ'ব কোনোবাই দাবী কৰাৰ মতে নহয় আইনত কি